নমস্কাৰ জনাইছো সকলোকে যিয়ে মোৰ ভিডিঅ'টো বৰ্তমান চাই আছে সো আজি আমি কথা পাতিম এটা বিষয়ৰ ওপৰত যে যেহেতু কৰোনা ভাইৰাছ বহুত বেয়াকৈ বিয়পিছে যাৰ বাবে নৰেন্দ্ৰ মোদীয়ে গোটেই ভাৰতবৰ্ষ শ্বাটডাউন কৰিছে যাতে বাহিৰৰ পৰা এই ভাইৰাছটো আমাৰ ইয়ালে সোমাব নোৱাৰে যে ভিন্ন টাইপৰ মানুহ যে যিবিলাকে কি কৰিছে ইয়াৰ সময়ত আমি তাৰ ওপৰত কথা পাতিম সো প্ৰথমটো টাইপ যিবোৰ মানুহে মাথা মুণ্ড একো বুজি পোৱা নাই কিয়া যে হৈছে কি বস্তু কৰোনা ভাইৰাছ হয় কি বস্তু তাৰে প্ৰথমটো ব্যক্তিৰ ওপৰত চাওঁ আহক कमीने कोरोना किधर छुपा है रे बेटा जितना जल्दी हो सके यहाँ से भाग जाओ बेटा नहीं तो ये मोदी है रे घर में घुस के मारे कर रहा মই এটা বস্তু বুজি পোৱা নাই আৰে ভাই সেইটো ভাইৰাছ হয় সেইসোপা উগ্ৰপন্থী নহয় যে নৰেন্দ্ৰ মোদীয়ে ঘৰত সোমাই গৈ মাৰিবগে ব্ৰেইনটো খটুৱাওক মোচনটো এনেকুৱা দিছে যেন গৈ পেলাই তেওঁ নিজেহে গৈ কৰোনা ভাইৰাছক গৈ মাৰি দিবগে ঘুচা মাৰিলে কৰোনা ভাইৰাছ মৰি নাযায় কৰোনা ভাইৰাছটো আমি ঘুচা মাৰিব নোৱাৰো তাৰ বাবে প্ৰতিষেধক লাগে প্ৰতিষেধক এতিয়ালৈকে কোনো দেশেই উলিয়াব পৰা নাইকিয়া আৰু আমাৰ মোদীজীয়ে একৰ্ডিং টু হিম আমাৰ মোদীজীয়ে ঘৰতে গৈ মাৰি পেলাবগে ৱাও ভাই উগ্ৰপন্থী নহয়তো সেইসোপাক যে মোদীজীয়ে গৈ ঘৰতে মাৰিবগে অকণ চম্ভালি থাকক तार पिछर আহিছে আমাৰ এই ভণ্ড বাবা বিলাক हमने तो अभी पूरी खीर सब चढ़ाए अभी ये हमने चढ़ाए खीर चढ़ाए कोरोना शांत हो करके हमने चढ़ाया है ना कोरोना शांत हो पूरी चढ़ाए कि कोरोना पूरी खीर खाओ शांत रहो किसी प्रकार की कोरोना शांत हो হেৰো বাবা নিজৰ মাথাটো অকমান ইউজ কৰি ল তই আমি যদি ভাইৰাছটোৱে খাবহি নোৱাৰে ভাইৰাছটোৱে ক্ষীৰ খাব পাৰিব না ভাইৰাছটোৱে গৈ পেলাই তোৰ পুৰি খাব পাৰিব না ভাইৰাছটোৱে গাখীৰ খাব পাৰিব তই যে গাখীৰ পুৰি চব দিছ আৰু যে কৈছ শান্ত হৈ যা সেইটো শান্ত হৈ নাযায় সেইটো ভাইৰাছ হয় ভাইৰাছটোৱে খাই বৈ পেলাই শান্ত হৈ যোৱা বস্তু নহয় ভাইৰাছটোৱে তোক উল্টাই ধৰিবহি নেলো চেপি পেলাই গম পাইছ মক্কেলামি কাম নকৰিবি এইবিলাক ফালতমি কাম নকৰিবি যে তই ক্ষীৰ খোৱাবি গাখীৰ খোৱাবি কৰোনা শান্ত হৈ যাব কৰোনা শান্ত হৈ নাযায় উল্টাই এলডালহে লগাই দিব গম পাবি सरकार से मांग करते हैं कि एयरपोर्टों पे शराब की बिक्री बंद करे और वहाँ गोमूत्र रखवाए गोबर लगाए और जो भी विदेश से आते हैं उन सबको गोमूत्र তাৰ পিছত আমাৰ এইজন মানুহে কৈছে যে তেওঁ একদম হিন্দু সমাজৰ আখাৰী মানুহ তেওঁ কৈছে যে গোমূত্ৰ খাওক আৰে ইমান ডাঙৰ সাইন্টিষ্ট বিলাকে এই ভাইৰাছটোৰ ওপৰত একো উলিয়াব পৰা নাইকিয়া প্ৰতিষেধক আৰু এই বপুৰাই কৈছে যে গৰুমূত্ৰ খালে ভাল হৈ যায় ৱা ভাই ৱা একদম টপত আছ তই টপ ক্লাছ মানুহ তই সেইটো গৰুমূত্ৰ খালে যদি ভালেই হৈ যায় তেনেহ'লে আমাৰ ভাৰতবৰ্ষৰ পৰা গোটেই গৌগাল নি পেলাই চবেই দেখোন গৈ পেলাই সিহঁতে ঔষধহে বনালাগে হয় অকণমান এই মালটো ইউজ কৰিবি এতিয়ালৈকে প্ৰতিষেধক ওলোৱাই নাইকিয়া ইমান কষ্ট কৰি পেলাই এইবোৰ তেওঁলোকে একো উলিয়াব পৰা নাই ডাক্তৰবিলাকে আৰু তই ওপৰতে ডাক্তৰ ওলাইছ কি বাহিৰৰ পৰা মানুহক গৰুমূত্ৰ খুৱাই ৰাখে সেইটো গৰুমুত খালে যদি ভাল হৈ যোৱা কথাই নাছিলে ৰাছিয়াত চবকে গৰুমুত আমাৰ ইয়াৰ পৰা একদম দিয়াই চব একদম চাফা কৰি পেলালো হয় তাৰ একদম ভাইৰাছে চাফা হৈ গ'লে আৰু আমাৰ এই গাঁৱত থকা গাঁৱলীয়া আমি যিবিলাক গাঁৱত থাকোঁ আমাৰ ঘৰত গৰু আছে আমি দেখোন একেবাৰে ধনী হৈ গ'লোঁ হ'লে গৰুমূত্ৰ বেছি অকণ এইটো ইউজ কৰিব গৰুমূত্ৰ খালেই মৰি নাযায় আৰু যে যিবিলাক হোৱাটছএপত আহি আছে ফকতীয়া নিউজবিলাক যে এইটো ইউজ কৰক তুলসী খাওক আল খাওক বাল খাওক সেই সোপা খালে যদি কৰোনা ভাইৰাছ নোহোৱা হ'লে তেনেহ'লে ইমান দিনে আমি কৰোনা ভাইৰাছৰ ভয়ত পপুৱালৈকে থাকিবলগীয়া নহ'লেই হয় চ' এইবিলাক ফেক নিউজত নাযাব এইবিলাক যে কৈ আছে ইটো খালে সিটো খালে ভাল হৈ যাব একো খালে ভাল নহয় এতিয়ালৈকে প্ৰতিষেধক একো ওলোৱা নাইকিয়া চ' এইবিলাক মিছা নিউজত আপোনালোকে বিশ্বাস নকৰিব তাৰ পিছত আহিছে হেণ্ড চেনিটাইজাৰ আমি হ'লো আমাৰ নিচিনা কিছুমান মানুহে পকৰ ধুই পেলাই হাতটো নোধুৱে আৰু এতিয়া সেয়া মানুহে কি কৰিছে একদম নন ষ্টপ হেণ্ড চেনিটাইজাৰ লগাই একদম হাত চাফা কৰি আছে বাৰু ভালে লাগিছে ঠিকে আছে ঘৰৰ বাহিৰত গৈছে ঘৰলৈ আহিছে হেণ্ড চেনিটাইজাৰটো ইউজ কৰিছে হাত চাত ভালকৈ ধুইছে আৰু বঢ়িয়া কথা কিন্তু এই হেণ্ড চেনিটাইজাৰটোত এলকহল থাকে বহুত পৰিমাণে চ' এইটো বস্তু হাতত লগাই পেলাই আপোনালোকে যাতে জুইৰ কাষ নাচাবিব নহ'লে আপোনালোকৰ হাততো এলকহল আছে সেইডালেতো ডাইৰেক্ট জুইটো লৈ আহিব না চ' যদি জুইৰ ওচৰত কাম কৰে তেনেহ'লে আপোনালোকৰ হাত জ্বলাৰ সম্ভাৱনা আছে চ' হেণ্ড চেনিটাইজাৰ ইউজ কৰি পেলাই আৰু এই হেণ্ড চেনিটাইজাৰ ঘৰত বনোৱা আলু হেণ্ড চেনিটাইজাৰ ইউজ নকৰিব যিবিলাক নেকি কমাৰ্চিয়েলি যিবিলাক ওলাইছে যিহঁতে জানে যে উলিয়াব জানে যে কিমান পৰিমাণৰ এলকহল দিব লাগে চ' সেইবিলাকে হেণ্ড চেনিটাইজাৰ আপোনালোকে ইউজ কৰক তাৰপিছত আহিলে আমাৰ লেজেণ্ডেৰী মানুহসকল যে সেইদিনাখন আমাৰ ছানডে তেওঁলোকে কি কৰিলে এটা শ্বাটডাউন দিলে চব বন্ধ থাকিব আৰু আমাৰ মোদী ডাঙৰীয়াই ক'লে যে 5 বজাত 5:30 বজাত আপোনালোকে সকলোৱে কি কৰিব ঘটি বাতি বজাব আৰু তেতিয়া কি হ'ব যে ডক্তৰসকলক এটা সমৰ্থন কৰি বজাব দিলে যে তেওঁলোকে ইমান কষ্ট কৰি আছে আৰু আমাৰ এই লেজেণ্ডেৰী মানুহ পাই কি কৰিলে 5টা বজাত ঘৰৰ পৰা ওলাই জুম বান্ধি গোটেই ৰাস্তাই ঘাটে একদম মৰিয়াই গোটেই ঘটি লুটা ভাঙি দিছে পুৰা
সেইটো মিন কৰা নাছিলে অল্পবিদ্যা ভয়ংকৰী যিটো কয় ভালকে বুজি ল'ব তাৰ পিছত কাম কৰিব অকমান বুজি পালে যে এইটো মৰিয়াব দিলে একে গোটেই ঘটি লুটা বজাই একেবাৰে শংখ বজাই গোটেই ৰাস্তা ভৰ্তি কৰি দিলে গেদাৰিং বন্ধ কৰিব দিছিলে ঘৰৰ পৰাই বজাব দিছিলে ৰাস্তাত ওলাই গৈ মৰিব দিয়া নাছিলে চ' অকমান ব্ৰেইনটো কমাই ইউজ কৰিব যিমানটো বুজি পাইছে সিমানটো কাম কৰিব এই বাহিৰত গৈ পেলাই কৰিবগৈ নালাগে গম পাইছে তাৰ পিছত আহে আমাৰ এই বাইদেউসকল যে যোনে ভিডিঅ' বনাইছে যে কেনেকৈ আমি মাছ বনাব পাৰোঁ আপোনালোকে চাওক আপোনালোকে কেনেকৈ ঘৰতে মাছ বনাব পাৰিব চাই লওক এতিয়া চাওক आपको काटिए हाँ और बस उसको ये वाला जो उसका स्ट्रैप है आपको कुछ नहीं करना है जस्ट होल्ड इट लाइक दिस और अपने नाक के नीचे आ जाइए एंड योर मास्क इज रेडी यू कैन हैव इट इन एनी कलर মক্কেল নেকি আমি সেইডাল মাৰি পেলাই বাহিৰত ঘূৰিব পাৰিম এইখন মাছখন আমি বাহিৰত ঘূৰিব পাৰিম ভাই মাৰো অকণমান ভালকৈ ব্ৰেইনটো ইউজ কৰক আপোনালোকে যদি পাৰে ঘৰতে গামোচা দিৰ পৰা ভালকৈ আপোনালোকে ঘৰৰ গামোচা ইউজ কৰক গামোচা দিৰ পৰা ধুনীয়াকৈ মাছ বনাওক তেনেকৈ ইউজ কৰক এই এনেকৈ ব্ৰা কাটি ভিন্ন কালাৰৰ ভিন্ন আপোনালোকে মাছ বনাই নবনালেও হ'ব বাচিব গতিকে এটা চিনচিয়াৰ নোটত কৰোনা ভাইৰাছটো মাৰিবলৈ হ'লে মোৰ এটা মই এটা পাইছোঁ যে কেনেকৈ কৰোনা ভাইৰাছটো মাৰিব পাৰি চ' চাওঁ আহক এনেকৈ নমৰে মিছাই কৈছোঁ সঁচা বুলি নেভাবিব এনেকৈ নমৰে কৰোনা ভাইৰাছ প্ৰতিষেধক উলিয়াব তেতিয়া ইউজ কৰিব যিবিলাক ধাৰ্মিক মানুহবিলাকে ভাবি আছে যে আমি নাম গাম নামঘৰত গৈ নাম গাম বা আমি সৎসং যাম তাত আমি নাম গাম চ' কি হ'ব সেইবিলাক কৰিলে আমাৰ কৰোনা ভাইৰাছে নেপাব আৰে ভাইৰাছ হয় ভাই ভাইৰাছ হয় আইতা ককা সকলোকে কৈছোঁ সেইটো ভাইৰাছ হয় সেইটো কোনো ভূত নহয় যে আমি নামঘৰত গৈ পেলাই জপ কৰিলে ভূতটো নাহিব বা আমি হয় এটা ধাৰ্মিক ক্ষেত্ৰত আমি নাম চাম যাব পাৰোঁ কিন্তু আমাক চৰকাৰে ডাইৰেক্টলি কৈছে ষ্ট্ৰিক্টলি কৈছে যে সেইবোৰ নকৰিব একেলগে গৈ জুম বান্ধি নাথাকিব চ' আমি জুম নাবান্ধি পেলাই আমি ঘৰতো আমি তাৰ বাবে সেৱা সৎকাৰ কৰিব পাৰোঁ তাৰ বাবে আমি গৈ পেলাই নামঘৰত গৈ গেডাৰিং কৰি পেলাই ভাইৰাছটো মাতিব দৰকাৰ নাই আৰু চৰকাৰে যি এটা টীকাকৰণৰ ব্যৱস্থা কৰিছে যে শ্বাটডাউনৰ সময়ত আপুনি যদি ঘৰৰ পৰা বাহিৰত যায় চ' সেই সময়খিনি যি টীকাকৰণৰ ব্যৱস্থা কৰিছে সেই টীকাকৰণৰ আপুনি চিকাৰ নহ'ব ঘৰৰ পৰা ওলাই নাযাব ঘৰৰ ভিতৰত থাকক নহ'লে এই টীকাকৰণ কৰিবলৈ গ'লে আপোনাৰ টপিনা ফাল দুফাল হ'ব চ' টপিনা যদি ফাল দুফাল হ'বলৈ মন নাই তেনেহ'লে ঘৰতে থাকক ছেফকৈ থাকক ঘৰৰ পৰা বাহিৰত ওলাই গ'লেও দৰকাৰী কামত যাব আহিব কাৰোৰ কথা বতৰা নেপাতিব বিন্দাছকৈ যাব কাম কৰিব আহিব ঘৰত আহি হাত মুখ ধুৱক একদম চাফাকৈ থাকক অ'কে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোক কমেণ্ট কৰক ধন্যবাদ